ঘৰত কোনোবা আছেনে? দেউতা নেকি? আহক আহক আহক। আহক দেউতা। দেউতা বহক। দেউতা মা দেখাৰ লগাইছো। কৃষ্ণ শ্ৰীমন্ত হৈ ব্ৰহ্মপুত্ৰৰো তাহানো বিনাই নাহি নাই নাই আমাৰ ভ্ৰমৰো হ'ব ভাল আছে প্ৰভু কৃষ্ণ 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 ইমান দূৰৰ পৰা আহিছো গাড়ী এখনো নাই হয় হয় কিনো কম দেউতা পানী এগিলাচ আনিছো ৰ'ব জলদি আনা জলদি ককা আহিলে হয় মই আহিলো আই আকৌ শুনিছো যে গাহৰি বোলে ক'ত বেমাৰ আহিছে ক'ত চীনৰ পৰা আহিছে চীনৰ পৰা আহি কিনে আকৌ অসমতহে সেইবোৰ ক'ব পাৰেনে কি যে যুগ আহিলে আমাৰ সেই বয়সৰ বুঢ়া বুঢ়ীবোৰ ওলাবই নোৱাৰিছো আমাৰ ল'ৰা ছোৱালীৰ দিনত কি যে হ'ব হয় প্ৰায় বহুত দুখে লাগি যায় কথাবোৰ শুনি বহক আপুনি বহক মই চাহ অকমান আনোগৈ ককা আপুনি কিহত আহিলে গাড়ীটোতো চলা নাই মই খোজকাঢ়ি আহিলো আই পিছে ইমান দূৰ বাট কিয় আহিব লাগে চৰকাৰে 60 বছৰৰ ওপৰত আৰু 12 বছৰৰ তলত মানুহবোৰক ওলাবলৈ মনা কৰিছে নহয় চৰকাৰৰ কথাবোৰ আমি মানি চলিব লাগে নহ'লে আমি সকলোৱে বিপদতো পৰিব পাৰোঁ আপুনি মুখত মাস্ক পৰা নাই যে ককা আৰু হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰিছেনে নাই সেইবোৰনো আমি ক'ত পাওঁ আমিতো গাঁৱলীয়া মানুহহে তাতে ওলাবও যাব নোৱাৰো ওচৰৰ বোৱাৰী এজনীয়ে গামোচাৰে কাটি মাছ বনাইছে বিক্ৰীও কৰিছে বহুত দাম আমিনো এই বন্ধ দিনত পইচানো ক'ত পাম এই এনেদৰে আহিলো আৰু ৰবা আমাৰ ঘৰত মাছ আৰু চেনিটাইজাৰ আনি থোৱা আছে না আনি দিছো ৰবা এৰা নাতিজনী যে ককাইকলৈ ইমান মৰম ককা এইখন মাছ এইটো এনেকে পিন্ধে আৰু এইটো চেনিটাইজাৰ এইটো এনেকে লৈ এনেকে লৈ এইটো এনেকে ঘূৰে এনেকে আৰু হাতবোৰ চাবোনেৰে চাফা কৰি ৰাখিব ভাল বাৰু নাতিজনী বৰ স্মাৰ্ট পাই তোমালোকৰ স্কুলখনৰ নাম কি
পুবেৰুণ প্ৰাথমিক বিদ্যালয় ককা। ভাল ভাল। আচ্ছা, তোমালোকৰ প্ৰধান শিক্ষকজনৰ নাম কি? আমাৰ স্কুলৰ প্ৰধান শিক্ষকজনৰ নাম শ্ৰী শংকৰ উপাধ্যায়। দেউতা চাহ খাওক। খাম বোৱাৰী খাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বোৱাৰী, এইবোৰ ইমান টান টান যে কি হয়? লকডাউন যে দেউতা, বিস্কুট চিস্কুট আনিব নোৱাৰিলোৱে। হয় নেকি? ককা তামোল খোৱা। খাম মই। কৃষ্ণ এখন মাছ, এখন এইখিনিৰ পৰা ইয়াত এনেকৈ কেনে লগাই। এতিয়াতো তোমালোকৰ স্কুল বন্ধ। ককা কেনেদৰে পঢ়িছা? আৰু ভালকে পঢ়িবা কিন্তু ঘৰত থাকি। পাছ কৰিব লাগিব কিন্তু। আমি ঘৰতে পঢ়িছো। তাতে আকৌ আমাৰ মোবাইলত ছাৰ বাইদেউহঁতে পঢ়ায়। প্ৰশ্ন উত্তৰ আমি মোবাইলতে দিওঁ। আমাৰ মোবাইলত এটা গ্ৰুপ আছে। তেন্তে চৰকাৰে যি কাম কৰিছে ভাল কামেই কৰিছে, কিন্তু মই এতিয়া যামগৈ। ঘৰৰ সকলোৱে চিন্তা কৰি আছে নহয়। ভাল বাৰু ককা। তামোল অকণ বতাত আছে আৰু খায়ে দিওঁ আৰু। এতিয়াহে উশাহটো পাইছো আৰু দেই। কিনো এখন মাছো। ককা ৰবা, এই চেনিটাইজাৰটো থাকিব নাই? লৈ যায় ঘৰলৈ। ভাল ককা। আগুৱা থৈ চাব। আজি আমি এই ঘৰখনৰ সৰু এটি পৰিয়াল, আমি এই লকডাউনৰ মাজত ঘৰখনৰ ভিতৰতে থাকি এখনি সৰু নাটক ৰচনা কৰি কিছু অভিনয় কৰিছোঁ। ইয়াতে অনেকখিনি ভুল হ'বও পাৰে, ক্ষমা কৰি দিয়ে। চৰকাৰে দিয়া নীতি নিৰ্দেশনা মতে আমি মানি চলিছোঁ, ৰাইজেও মানি চলক। সকলোৰে শুভকামনা আশা কৰি আমি এই নাটকখনি কৰিছোঁ। আমাৰ ভিডিঅ'বোৰ চাই দি আপোনালোকে ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। বন্ধুসকল লাইক কৰিব নাপাহৰিব। ধন্যবাদ।